কোনে মাৰিব শেষ হাঁহি বিটিআৰত ইউপিপিএলৰ ৰণসিঙা বিজেপি আমাৰ বাবে নতুন নহয় সেয়েহে প্ৰত্যাহ্বান হ'ব নোৱাৰে ডাউবৈছা ওদালগুৰি জিলাৰ ৩২ নং ভেৰগাঁও বিটিচি পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ডাউবৈছাৰ হৈ নিৰ্বাচনী প্ৰচাৰত শুক্ৰবাৰে বিশাল চাইকেল ৰেলীত হাজাৰ হাজাৰ জনতাই ভিৰ কৰে সমষ্টিটোৰ বালিচিতা প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি সোণাজুলি ডিমাকুচি হুকলাই আঠাৰীঘাট খৈৰাবাৰী চিকাৰী বংলা হৈ সমষ্টিটোৰ বিভিন্ন অঞ্চলত চাইকেল ৰেলীত অংশগ্ৰহণ কৰে ইউপিপিএলৰ কেন্দ্ৰীয় উপসভাপতি জিলাৰ সভাপতি নন্দৰাম বড়ুৱে ৰেলীৰ লগতে সংগতি ৰাখি সমষ্টিটোত থকা প্ৰায়বোৰ মন্দিৰ পাথৌ গীৰ্জা মছজিদ আদি দৰ্শন কৰে মনোনীত প্ৰাৰ্থীগৰাকীয়ে উল্লেখযোগ্য যে উক্ত ৰেলীত হাজাৰ হাজাৰ সমৰ্থক ওলাই আহি বাইক ৰেলীত অংশগ্ৰহণ কৰে আনহাতে মনোনীত প্ৰাৰ্থীগৰাকীয়ে ৰেলীৰ আগমুহূৰ্তত ব্যক্ত কৰি কয় যে ইউপিপিএলৰ পৰিৱৰ্তন শ্লোগানে এইবাৰ নিশ্চয় পৰিৱৰ্তন আনিব উন্নয়ন কৰিবলৈ হ'লে পৰিৱৰ্তন লাগিব এইবাৰ মই ৩০,০০০ বিপুল ভোটেৰে জয়ী হোৱাটো খাটাম বিজেপি আমাৰ বাবে নতুন নহয় সেয়েহে প্ৰত্যাহ্বান হ'ব নোৱাৰে টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট নিউজ 24 বড়োলেণ্ড আনফালে ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টি বিপিএফৰ প্ৰাৰ্থী নেৰচুন বড়োৰ নেতৃত্বত বিশাল বাইক ৰেলী আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টি বিপিএফৰ প্ৰাৰ্থী নেৰচুন বড়োৰ নেতৃত্বত বিশাল বাইক ৰেলী ৰাজ সিংহাসন পাবলৈ খোৱা কামোৰা লাগিছে পৰিষদত হ'ব লগা জনপ্ৰতিনিধিসকল এইজনে সেইজনক বোকা ছটিওৱা ৰাজনীতি কৰা পৰিলক্ষিত হৈছে এতিয়া প্ৰাৰ্থীবোৰে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰাত ব্যস্ত নিৰ্বাচনলৈ মাত্ৰ দুদিন বাকী এনেহেন সময়তে শুক্ৰবাৰে ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টি বিপিএফৰ প্ৰাৰ্থী নেৰচুন বড়োৰ নেতৃত্বত বিশাল বাইক ৰেলী অনুষ্ঠিত হয় প্ৰাক্তন সাংসদ চানচুমা বসুমতাৰীয়ে উদ্বোধন কৰা উক্ত ৰেলীত হাজাৰ হাজাৰ বিপিএফ কৰ্মীয়ে হাতে হাতে পতাকা লৈ বিপিএফ লং লিভ আদি শ্লোগানেৰে ওদালগুৰি জিলাৰ আঠেৰীঘাটৰ পৰা শুকলাই ভেৰগাঁও হৈ সমগ্ৰ ওদালগুৰি জিলাত বাইক ৰেলী কৰে উক্ত ৰেলীৰ আগমুহূৰ্তত নেৰচুন বড়োৱে কয় যে বিপিএফ ৰাইজৰ দল ৰাইজৰ কাম কৰি আহিছে সেয়েহে ৰাইজে বিপিএফক আকৌ বিচাৰিছে আমাৰ দল শান্তি সম্প্ৰতি একনিষ্ঠভাৱে কাম কৰি আহিছে সেয়েহে মই আশাবাদী যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ৪-৫ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে লগতে ব্যক্ত কৰে যে ভেৰগাঁওবাসীৰ পৰা মই সদায় ভাল পৰামৰ্শ বিচাৰিম যাতে অনাগত দিনত জাতিগত সমস্যা নিবনুৱা সমস্যা সমাধান কৰিব পাৰোঁ বুলি ব্যক্ত কৰে টংলাত ইউপিপিএলৰ নিৰ্বাচনী সভা মাটিৰ অধিকাৰ দিয়া হ'ব অহা ১৫ ডিচেম্বৰত ইউপিপিএলে চৰকাৰ গঠন কৰিব আজি ওদালগুৰি জিলাৰ খালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত জালুকবাৰীত বঙালী অধ্যুষিত অঞ্চলত খালিংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী দিলীপ কুমাৰ বড়োৰ নিৰ্বাচনী প্ৰচাৰ কৰা দেখা যায় যোৱা ১৭ বছৰত বিপিএফৰ শাসন হাগ্ৰামাৰ শাসনে না বঙালীৰ কাৰণে কৰিছে না মুছলমানৰ কাৰণে কৰিছে না অসমীয়াৰ কাৰণে কৰিছে না বড়োৰ কাৰণে কৰিছে না আদিবাসীৰ কাৰণে কৰিছে কোনো জনগোষ্ঠীৰ কাৰণে বিপিএফৰ শাসনে একো নকৰিলে কৰিছে যদি এটাই কৰিছে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে দাবী ধমকি দিছে মানুহবিলাকক ভয় খুৱাইছে এই ৰাজনীতিটো যোৱা ১৭ বছৰে কৰি আছে আৰু সেইকাৰণে আজি সময় আহিছে to News 24 Bodoland News 24 Bodoland YouTube channel please subscribe and click on bell icon thanks